নৱবৰ্ষৰ প্ৰথম জাক বৰষুণলৈ আপোনালোক সকলোকে মোৰ অন্তৰৰ গভীৰ কোণৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকক দেখুৱাবলৈ যাওঁ আমাৰ শাকনি বাৰীখন। এয়া চাওক লাই শাকৰ গছ, তাৰপিছত আছে ফ্ৰেঞ্চবিনৰ পুলি, আকৌ দেখুৱাওঁ এইফালে ধনিয়া, এয়া ফ্ৰেঞ্চবিনৰ, এয়া হ'ল আমাৰ ঘৰৰ ওলকবি খেতি। আমাৰ ঘৰত যেতিয়া ওলকবি কেজিয়ে কেজিয়ে হয় তেতিয়া বজাৰত ওলকবি কেজি 1 টকা 2 টকা। যিমানে যি নহওক ঘৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ নকৰা খেতি সদায় স্বাস্থ্যৰ পক্ষে ভাল।